আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান সময়ত বহু চৰ্চিত এটা ভিডিঅ' আপোনাৰ এইটো সকলোৱে ভাইৰেল হৈছে। ভাইৰেল ভিডিঅ'টো সকলোৱে দেখিছে চাগে। এজনী ছোৱালীয়ে পাকিস্তানৰ ভিডিঅ' এটা সকলো তাত কয় যে হাম হে হামাৰী কাৰ হে হাম হে আৰু হাম পাৰ্টি কৰ ৰহে হে। বহুত ভাইৰেল হৈছে ভিডিঅ'টো, বহুত জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া কথাটো হ'ল দুটামান কথা ভিডিঅ'টোত আমি ন'টিচ কৰিবলগীয়া। প্ৰথম কথা হৈ গ'ল হামাৰী কাৰ হে, পিছফালে সেইখন অমনি ভেনখনক কি পাকিস্তানত কাৰ বুলি কয় নেকি? হ'বও পাৰে, মোৰ ভুল হ'ব পাৰে, দুখীয়া দেশটো। 2 নম্বৰ কথা হ'ল তেওঁলোকে পাকিস্তানত চাগে মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় নেকি, ভেনতহে পাৰ্টি কৰিছে দেখোন। তাকেহে। আৰু লাষ্টত এটাই কথা, তেওঁলোকে পাৰ্টি ভেনত চলি আছে, ভালে লাগিছে। মই সেই বেহেনজনীক এটাই কথা ক'ব বিচাৰিম, বোলো বেহেন, তেনেকুৱা গাড়ী দেখোন আমাৰ হিন্দী চিনেমাৰ ভিলেনবিলাকে মানুহ কিডনেপ কৰিবলৈহে ব্যৱহাৰ কৰে। এনেকুৱা এটা ডাঙৰ অৰ্থনৈতিক ব্যৱস্থা লৈ তেওঁলোকে আমাৰ কাশ্মীৰ দখলৰ নিচিনা সপোন দেখি আছে। বাহ, সঁচাই চেলুট।